মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ পাঠদান সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ দ্বিতীয় অধ্যায় ভগ্নাংশ আৰু দশমিকৰ বিষয়ে আলোচনা কৰি আছো। আজিৰ ভিডিঅ'ত আমি দশমিক সংখ্যাৰ পূৰণৰ বিষয়ে আলোচনা কৰিম। এই বিষয়টো আলোচনা কৰাৰ আগতে আমি প্ৰশ্ন এটা লওঁ। প্ৰশ্নটো এনে ধৰণৰ আছে: স্নেহাৰ দেউতাকে স্কুললৈ যাওঁতে মটৰ চাইকেলখনত ৭২.৫৯ টকা হাৰত ২.৫ লিটাৰ পেট্ৰল ভৰালে। স্নেহাৰ দেউতাকে কিমান টকাৰ তেল ভৰালে? এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ কেনেকে সমাধান কৰিম? ইয়াত চোৱা, প্ৰতি লিটাৰৰ দাম হৈছে কিমান? ৭২.৫৯ টকা আৰু কিমান ভৰালে? ২.৫ লিটাৰ। তোমালোকে এই প্ৰশ্নটো তেন্তে উত্তৰটো আমি কেনেকে উলিয়াম? কেইটকাৰ তেল ভৰালে এইটো আমি কেনেকে উলিয়াম? নিশ্চয় আমি ইয়াত কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তোমালোকে দেখোঁতেই গম পাইছা নহয় জানো? আমি পূৰণ কৰিব লাগিব। তেন্তে পূৰণ কৰোচোন। 72.592.5 এইটো পূৰণ কৰিলে উত্তৰটো পাই যাম। এইটো তোমালোকে দেখিছে গম পাইছা নহয় জানো? এইটো কি হয়? এই দুইটাই দশমিক সংখ্যা হয়, হয়নে? আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছোঁ কোনবোৰক দশমিক সংখ্যা বুলি কোৱা হয়। এতিয়া এই পূৰণটো কেনেকে কৰা হয় এতিয়া আমি চাম। প্ৰথম তোমালোকে কি কৰিবা? এই দশমিকবোৰ নাই বুলি ধৰা। যদি দশমিকটো নাই বুলি ধৰা, এতিয়া আমি কি কৰিছোঁ? ৭,২৫৯ লগত কি হয়? 25 পূৰণ কৰিছোঁ বুলি ধৰি লোৱা। পূৰণ কৰিছোঁ এতিয়া ৫×৯ = ৪৫। কিমান হ'ব ইয়াত? ৫ হ'ব। ৪ উকলা ৫×৫ = ২৫, ২৬, ২৭, ২৮, ২৯, হয়নে? ৪ যোগ কৰিলে এইটো কিমান হ'ব? ২৯ হ'ব। ৯ আকৌ ২ উকলা হ'ল ৫ × ২ = ১০, ১১, ১২, ১২, ২ ১ উকলা, হয়নে? ৫, ৭ × ৩৫ যোগ ১ কিমান হ'ল? ৩৬। এতিয়া এইটো চোৱা, ২ × ৯ = ১৮, ১৮, ৮ ১ উকলা, ২ ৫ × ১০, ১০ যোগ ১ 11, এইটো ১ উকলা, ২ ২ × ৪, ৪ যোগ ১ ৫, ২ ৭ × ১৪। এতিয়া এইটো যোগ কৰা এককৰ ঘৰৰ ফালৰ পৰা 5, এইটো কিমান হ'ব? ১৭, ১ উকলা, ২ যোগ ১ ৩, ৪, ৬ যোগ ৫ কৰিলে কিমান হ'ব? ১১, ১ উকলা, ৩ যোগ ৪ কিমান হ'ব? ৭, ১ ৮, এইটো ১। এতিয়া চোৱা, আমি দশমিক চিনবোৰ বহাব লাগিব, কাৰণ দশমিক সংখ্যা আছিল নহয় জানো? এইটো কেনেকে বহাই ইয়াৰ নিয়মটো চাম আমি। এতিয়া ইয়াত চাবা, দশমিকৰ পিছত কেইটা সংখ্যা আছে? দুটা আছে, এটা দুটা। ইয়াত দশমিকৰ পিছত কেইটা সংখ্যা আছে? এটা আছে। মুঠতে কেইটা হ'ল? কেইটাৰ পিছত দশমিক হ'ল? তিনিটা সংখ্যাৰ পিছত দশমিক হ'ল। ইয়াত দুটা, ইয়াত এটা, তিনিটা। আমি এইফালৰ পৰা তিনিটাৰ আগত কি কৰিম? দশমিক বহাম। এটা, দুটা, তিনিটা। এইটো ইয়াত হ'ব দশমিক। বুজিব পাৰিছানে? এইটো হ'ল আমাৰ দশমিকৰ পূৰণ। আমি দশমিকৰ পূৰণবোৰ এনেকে কৰিম। প্ৰথম দশমিক নাই বুলি ধৰিবা, পূৰণ কৰিবা, তাৰপিছত দশমিকটো পিছত বহাই দিবা। দশমিকটো কেনেকে বহাবা এইটো মই ক'লোৱে তোমালোকক, নিশ্চয় বুজি পাইছা চাগে। তোমালোকে আৰু এটা উদাহৰণ লৈ এনেকে কৰি চাবা, তেন্তে এইটোৱে হ'ব উত্তৰ। মানে কিমানৰ তেল ভৰালে? এইটো ১৮১.৪৭৫ টকা। এইটো আকৌ আমি কি হয় আসন্ন মানলৈ নিব পাৰোঁ, সেইটো পিছত দেখুৱাম বাৰু কেনেকে নিয়ে। মানে এইটো আমি এনেকে লিখিব পাৰোঁ, ৮,১.৮। এইটো ইয়াৰ লগত ইয়াত যদি ৫ বা ৫তকৈ ডাঙৰ সংখ্যা থাকে, এক এটা আমি যোগ কৰি দিওঁ। ইয়াত 7 আছে, এইটো 8 হৈ যাব। ইমান টকা হৈ যাব। ইমান টকাৰ তেল ভৰালে। বুজিব পাৰিছা?
এতিয়া আমি আৰু এটা পূৰণ লওঁ 0.1 পূৰণ 0.2 এইটো পূৰণ কৰিলে কিমান হ'ব এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব আমি এইটো চাম প্ৰথম চাবা এইটো 0.1 ইয়াক আমি ভগ্নাংশৰ ৰূপত লিখিলে কি হ'ব 10 ভাগৰ 1 এইটো আমি ইতিমধ্যে আগৰ ভিডিঅ'ত শিকি আহিছো আকৌ এইটো মানে কি 10 ভাগৰ 2 হয়নে বুজিব পাৰিছা এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 10 10 গুণ 100 1 2 গুণ 2 আৰু ইয়াত যদি আমি আকৌ ইয়াক এই ভগ্নাংশটো দশমিক আকাৰত লিখো কিমান হ'ব 0.02 100 আছে কাৰণে দশমিকৰ পিছত দুটা সংখ্যা এইটো হ'ল আমাৰ উত্তৰটো ঠিক আছে বুজিব পাৰিছা নিশ্চয় ভগ্নাংশত কেনেকৈ লিখে ইয়াৰ আগৰ ভিডিঅ' তোমালোকে আলোচনা কৰিছিলো আমি এই আগৰ ভিডিঅ'টো আকৌ এবাৰ চাই ল'বা যদি পাহৰিছা এতিয়া আমাৰ কি আহিব দশমিক সংখ্যাক 10 100 আৰু 1000ৰে পূৰণ কৰিলে কি হয় হেতু চাব লাগিব আমি প্ৰথম 10ৰে পূৰণ 10ৰে যদি পূৰণ কৰো একেবাৰে সিম্পল নিয়ম আছে চাই লওঁ যদি আমি ইয়াক 0.2 10ৰে পূৰণ কৰো কি হ'ব এটো হৈ যাব মন কৰিবা ইয়াত শূন্য কেটা আছে এটা হেকাৰণে এই দশমিকটো এঘৰ এফালে আহিব মানে সংখ্যাটোৰ পিছফালে আহি যাব সো এটো কিমান হ'ব 2 বা 2.0 লিখি দিব পাৰা বা এটো তোমালোকে 2 লিখিব পাৰা আৰু এটা উদাহৰণ ললে বুজিবা তোমালোকে 5.2 যদি লওঁ পূৰণ 10 যদি কৰো কি হ'ব এই দশমিক শূন্য এটা আছে কাৰণে এঘৰ এফালে যাব মানে কিমান হ'ব এটো 52 দশমিকটো ইয়ালে আহি যাব এটো শূন্য লিখি দিব পাৰা বা এটো 52 হয় বুজি পাইছা নে মানে শূন্য যেটা থাকে সেই দশমিকটো হে ঘৰ হিমানেই ঘৰ কি হয় পিছলৈ যাব যদি 100ৰে পূৰণ কৰি চাও 100ৰে পূৰণ কৰা তো কিমান হয় 100 100ৰে পূৰণ 100ৰে যদি পূৰণ কৰা হয় মন কৰিবা এটুকে লৈছো মই 5.2 লৈছো 5.2 পূৰণ কি হয় 100 100 কৰিলে কি হ'ব অথনি ইয়াত চোৱা ইয়াত শূন্য এটা আছিল কাৰণে এঘৰ আমি এফালে গৈছিল দশমিকটো এঘৰ পিছলৈ আহিছিল এতিয়া কি হয় শূন্য আমাৰ কেটা আছে দুটা আছে সেই কাৰণে আমাৰ কি হ'ব দশমিকটো ইয়ালে যাব হয়নে আৰু মন কৰিবা ইয়াত চোৱা ইয়াত গলে ইয়াত কি হৈ যাব এটো 52 হৈ যাব হয়নে এটা শূন্য নিউতে কিমান হল 52 আৰু এটা শূন্য আছে আমাৰ কাৰণ এটো 100 নহয় জানো 100 তো দুটা শূন্য আছে এই শূন্যটো ইয়ালে আহি যাব বুজিব পাৰিছা আৰু এটা লব পাৰা 2.43 এটো পূৰণ 100 কৰিলে কি হ'ব এটো চোৱা শূন্য কেটা আছে দুটা তো এটো দুঘৰ পিছলৈ আহিব দশমিকটো মানে কি হৈ যাব এটো 243 দশমিক এটো ইফালে দিবও পাৰা নিদিলেও ভুল নহয় মানে এটো 243 ঠিক আছে এতিয়া আমি কি কৰিম 1000ৰে পূৰণ কৰিম 1000ৰে পূৰণ একেই নিয়ম এ তিনি ঘৰ যাব আৰু হয়নে সো আমি এটো লওঁ 243 এটোৱে লৈছো পূৰণ 1000 তো কি হ'ব তো তিনটা শূন্য আছে এটা দুটা শূন্য যাওঁতে আমাৰ কি হৈ গল 243 আৰু এটা শূন্য আছে কাৰণ 1000 হয় 100 হলেহে ইয়াত যাব 1000 থকা কাৰণে আৰু এটা শূন্য এটো আহিব বুজিব পাৰিলা সো আৰু এটা উদাহৰণ লৈছো আমি 2.432 ইনটু 1000 যদি কৰো কি হ'ব চোৱা তিনি ঘৰ যাব তিনটা শূন্য আছে এঘৰ দুঘৰ তিনি ঘৰ তো তিনি ঘৰ যোৱা কাৰণে কি হ'ব 2432.0 দিব পাৰা বা এটো আনসাৰ হ'ব বা 0.0 দিব পাৰা নেকি তো বুজিব পাৰিছা নিশ্চয় বুজি নাপালে কিবা বুজি নাপালে সুধিবা মই আৰু এবাৰ তোমালোকক বুজাই দিম আৰু তোমালোকে এইবোৰ ভিডিঅ ৰখাই ধুনিয়াকৈ লিখি লবা আৰু ইয়াত কিছুমান তোমালোকক উদাহৰণ দিয়া আছে সেইবোৰ তোমালোকে কৰি লবা ঠিক আছে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম